নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি লগতে যদি আপোনালোকক টপিক ৱাইজ কনচেপ্ট লাগে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত কুম্ভ মেলা অনুষ্ঠিত হয়? অপশ্যন ক বিহাৰ, অপশ্যন খ উত্তৰ প্ৰদেশ, অপশ্যন গ মধ্যপ্ৰদেশ, অপশ্যন ঘ মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ উত্তৰ প্ৰদেশ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোন চহৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত? অপশ্যন ক গুৱাহাটী, অপশ্যন খ শিৱসাগৰ, অপশ্যন ঘ তেজপুৰ, অপশ্যন ঘ ডিব্ৰুগড়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ শিৱসাগৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে হস্তিবিজ্ঞান পুথিখন লেখক কোন? অপশ্যন ক সুকুমাৰ বৰকাইত, অপশ্যন খ মাধৱ কন্দলী, অপশ্যন গ শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন ঘ অনন্ত কন্দলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক সুকুমাৰ বৰকাইত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক অনুবাদক কোন আছিল? অপশ্যন ক লক্ষীনাথ বেজবৰুৱা, অপশ্যন খ আত্মাৰাম শৰ্মা, অপশ্যন গ আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ঘ হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ আত্মাৰাম শৰ্মা। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যিকৰ বুৰঞ্জীত কোনে লিখিছিল? অপশ্যন ক ডক্টৰ মহেশ্বৰ নেওগ, অপশ্যন খ হেম বৰুৱা, অপশ্যন গ দেৱেন্দ্ৰ নাথ বেজবৰুৱা, অপশ্যন ঘ ডক্টৰ বাণীকান্ত কাকতি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক ডক্টৰ মহেশ্বৰ নেওগ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে হালধীয়া চৰাই বাওধান খাই উপন্যাসখন কাৰ ৰচনা? অপশ্যন ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন খ হোমেন বৰগোহাঁই, অপশ্যন গ মামণি ৰয়ছম গোস্বামী, অপশ্যন ঘ লক্ষীনন্দন বৰা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ হোমেন বৰগোহাঁই। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যিকত উপন্যাস সম্ৰাট বুলি কাক জনা যায়? অপশ্যন ক ৰজনীকান্ত বৰদলৈ, অপশ্যন খ মহিম বৰা, অপশ্যন গ তৰুণ চন্দ্ৰ বৰা, অপশ্যন ঘ ছৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক ৰজনীকান্ত বৰদলৈ। কীৰ্তনঘোষাৰ লেখক কোন? অপশ্যন ক মাধৱদেৱ, অপশ্যন খ শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন গ দামোদৰদেৱ, অপশ্যন ঘ ভট্টদেৱ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ শ্ৰীমন্ত শংকৰদেৱ। আজি শেষৰ কুৱেশ্যনটো হৈছে মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল? অপশ্যন ক পদ্মনাথ শৰ্মা, অপশ্যন খ ৰজনীকান্ত বৰদলৈ, অপশ্যন গ হিতেশ্বৰ ডেকা, অপশ্যন ঘ নিৰুপমা বৰগোহাঞি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ ৰজনীকান্ত বৰদলৈ। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। লগতে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকক যদি কনচেপ্ট লাগে টপিক ৱাইজ আপোনালোকে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই যিমান পাৰোঁ আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম।